মই আজি বনাম তিনিবিধ সাধাৰণভাৱে বনোৱা এবিধ ঘৰুৱা মিঠাই। ইয়াত লাগিব মোক 2 কাপ শুকান নাৰিকলৰ গুড়া, কনডেন্স মিল্ক আধা কাপ আৰু সজাবৰ কাৰণে 3-4টা বাদাম পিস্তা আৰু কাজু লৈছো। এতিয়া মই বনাবলৈ আৰম্ভ কৰিম। এতিয়া মই ফাৰ্ষ্টতে লম কনডেন্স মিল্ক ইয়াতে দি লৈছো। এতিয়া মই লম এই আধা কাপ নাৰিকলৰ গুড়া। মোক 2 কাপ নালাগিবও পাৰে কাৰণ মই কনডেন্স মিল্কটো কমকৈ লৈছো। এইখিনি মঠি এনেকৈ মঠিব লাগিব যাতে এইখিনি লাডু বনাব পাৰো। অলপমান ভালকৈ মঠিব লাগিব যাতে কনডেন্স মিল্ক আৰু নাৰিকলৰ যিখিনি আছে গুড়া সেইখিনি একেলগে ধুনীয়াকৈ মিলি যায়। আৰু অলপ লাগিব। এতিয়া ভালদৰে মঠি লোৱাৰ পিছত এতিয়া 5 মিনিট এনেকৈ থৈ দিম। ইয়াত পিছত নিজৰ ইচ্ছামতে চেপ দিব পাৰিব। মই এতিয়া এইখিনি অলপ সময়ৰ কাৰণে এনেকৈ ৰাখি দিছোঁ। এতিয়া মই ইয়াৰে বেলেগ যেনেকুৱা নিজৰ ইচ্ছামতে চেপ দিব পাৰিম। এয়া মই প্ৰথমতে এটা দেখাই লৈছোঁ। আমি অলপ শুকান নাৰিকল গুড়াত আমি আৰু এটা বেলেগ ধৰণৰ চেপ দিম। আপোনালোকে ইচ্ছা কৰিলে অলপ গাখীৰো মিলাই দিব পাৰিব। মই নাই দিয়া, কনডেন্স মিল্ক দিয়া আছিলে মই তাৰে দিছোঁ।